ওয়েলকাম টু মাই চেনেল। আৰু আজি হৈছে সানডে আৰু ভাবিলোঁ যে আজি দিনটোৰ এটা ব্লগ বনোৱা যাওক, মানে মই সানডে দিনটোনো কি কৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি, আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। ব্লগটো শেষলৈকে চাই থাকিব। আৰু বৰ্তমান সময়ত ৰাতিপুৱা 9টা বাজিছে, মই উঠিলোঁ অলপ আগতে। আজি অকণমান সোনকাল হ'ল, সোনকাল মানে কি আৰু মোৰ কাৰণে সোনকাল হৈছে। 8:30 উঠিলোঁ, উঠি পেলাই এতিয়া মই মুখ চুখ ধুই মেলি বহিছোঁহিয়ে, মানে এনেই মই বাহিৰতে বহিছোঁ, চাহো খোৱা নাই এতিয়ালৈকে। আৰু আপোনালোকে দেখিব পাৰিছে মোৰ মাতটো একেবাৰে ওলোৱা নাই, মানে মই জাষ্ট উঠিছোঁ আৰু অকণমান সোনকালে উঠিলোঁ আজি। সেয়া উঠি মেলি আৰু মই বহিছোঁ, এতিয়ালৈকে চাহ খোৱা নাই, চাহ খাম। আৰু আনকি মই নিজৰ ৰুমটো ঠিক কৰা নাই। মোৰ মানে ৰাতিপুৱা উঠি ইমানেই এলাহ লাগে, মোৰ মানে বিছনাখন পাৰিবলৈ মোৰ ধৈৰ্য নাথাকে। আচলতে কাৰ হয় মই নাজানো, কিন্তু মোৰ হয় যে মানে ৰাতিপুৱা উঠি পেলাই মোৰ কিবা মানে ভাগৰ টাইপ লাগি থাকে। মই শুয়েতো আহোঁ, কিন্তু নাজানো কেলৈ মোৰ ৰাতিপুৱা উঠি মোৰ বহুত ভাগৰ লাগে। আৰু মই চাহ তাহ খাই মেলি মানে অলপমান বহি মেলিহে মই মানে কাম কৰিব পাৰোঁ, মানে তাৰ আগতে মই নোৱাৰোঁ মানে। সেইটো কাৰণে মই এতিয়া চাহটো খাই পেলাই মই ৰুমটো ঠিক কৰিমগৈ। আৰু ঘৰৰ বাকীবোৰ মানুহ এতিয়া মা বিজি আছে পাকঘৰত, মায়ে কিবা বনাই আছে খাবৰ কাৰণে ব্ৰেকফাষ্টত, আৰু ভণ্টি পঢ়ি আছে, আৰু দেউতা গৈছে বজাৰ, দেওবৰীয়া বজাৰ কৰিবলৈ গৈছে। সেয়াই আৰু আমাৰ ঘৰৰ মানুহখিনিৰ এটা খবৰ খাতি দি দিলোঁ আপোনালোকক। মই বৰ্তমান বহি আছোঁ আৰু বাহিৰত ইমানেই গৰম, মানে এই 2-3 দিনৰ পৰা এনেকুৱা গৰম পৰিছে, মানে ইমানেই গৰম পৰিছে, মানে বহুত বেছি আৰু মানে গৰম দিন আহিলে আৰু মই যে গৰম দিন একদম বেয়া পাওঁ। আপোনালোকে চাগে কোনে গৰম দিন বেয়া পায় মোক ক'ব দেই। গৰম দিন ভাল পোৱাবিলাকে নহয়, গৰম দিন বেয়া পোৱাবিলাকে ক'ব। মই বহুত বেয়া পাওঁ গৰম দিন। মই ঠাণ্ডা দিনটোৱে ভাল পাওঁ। গৰম দিনত মানে ইমান মানে একদম ঘামি জামি গোটেইখন অৱস্থা নাইকিয়া হৈ যায়, অকল ফেনখন চলাই থাকিব লাগে। মোৰ সেইটো কাৰণে গৰম দিনটো দেখিবই মন নাযায়। আৰু সেই আজি কিন্তু ৰাতিপুৱা মই যেতিয়া উঠিছোঁ 4:30টাত, বতৰটো কিন্তু খুব ধুনীয়া কৰি আছে, মানে একদম আকাশখন পুৰা নীলা। এনেই কিন্তু মানে কি হয়, ৰ'দ দিলে কেতিয়াবা বতৰটো মানে বহুত ডাৱৰীয়া কৰি থাকে ন, তেতিয়া বেয়া লাগে। কিন্তু নীলা হৈ থাকিলে আকাশখন খুব ভাল লাগে। আৰু আজি মানে মই 4:30টাতে উঠিছোঁ, তেতিয়া মানে খুব মানে আকাশখন নীলা হৈ আছে, আৰু সেইটো কাৰণে ভাল লাগিছে। আৰু সেয়াই কথা, আৰু মাতৰ অৱস্থাই নাই, সেয়াই কথা। আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। গুচি আহিলোঁ, ইমানেই গৰম লাগিলে অথনি বহি থাকোঁতে, ভিতৰলৈ গুচি আহিলোঁগৈ। আৰু দেউতা আহিলে, বজাৰ কৰি আহিলে কিবাকিবি। মই কি বজাৰ কৰিলে মই আপোনালোকে দেখাম বাৰু। আৰু এতিয়া যাওঁ ব'লক, মায়ে কি কৰিছে দেখাওঁগৈ। মাক বহুত দিন দেখুওৱা নাই, আৰু দেওবাৰ স্পেচিয়েল কি বনাইছে মায়ে সেইখিনি আপোনালোকক দেখাওঁগৈ ব'লক। আৰু এয়া মায়ে কিবা বনাই আছে, এই ৰুটি বনাই আছে এজনী মা এইফালে চাই দিয়া। মাক বহুত দিন দেখা নাই মোৰ ছাবস্ক্ৰাইবাৰবোৰে। আৰু এইবোৰ ৰুটি বনাই আছে। আৰু কি বনাইছে? ৰুটিৰ লগত মটৰৰ চব্জি বনাইছোঁ। মটৰৰ ঘুগুনি বনাইছে। এয়া দেখাই দিছে নহয়, দেখা এয়া আছে মটৰৰ চব্জি আৰু ৰুটি। আপোনালোকে কোনে খাই ভাল পায় মোক ক'ব, কিন্তু ময়ো ভালেই পাওঁ বাৰু। আৰু আমাৰ ঘৰত দেওবাৰ বুলি থাকেই কিবা স্পেচিয়েল, ছানডে স্পেচিয়েল কিবা এটা থাকেই। মটৰ থাকে, নহ'লে বুট থাকে, কিবাকিবি থাকেই। আৰু সেয়াই কথা, মায়ে বনাই আছে আৰু দেউতা আছে টিভি চাই পেলাই। আৰু মই ভাবিলোঁ মই চাহটো খাই লওঁ, মই অথনিৰ পৰা চাহ খাওঁ কৈ আছোঁ, কিন্তু চাহ খোৱাই নেদেলেগে। মই চাহটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই চাহ বনাই আনিলোঁ। এয়া হৈছে মোৰ ৰাতিপুৱা চাহকাপ আৰু লগত 2টা বিস্কুট। আৰু এতিয়া ভাবিছোঁ মই বিছনাখন পাৰি লওঁ, বিছনাখন পাৰি আপোনালোকক লগ পাই আছোঁ। বহুত দেৰি ভাগৰ মৰাৰ পাছত ফাইনেলি মই মোৰ বিছনাখন ঠিক কৰিলোঁগৈ। আৰু এই কামটো কৰিবৰ কাৰণে মই ঘণ্টা ধৰি বহি থাকোঁ। হ'লগৈ আৰু আজিৰ দিনটোৰ কাৰণে, আকৌ কাইলৈ পাৰিব লাগিব। এয়াই হৈছে মোৰ বিছনাখন। আৰু এইখন হৈছে মোৰ গৰম দিনৰো ছাতি, ঠাণ্ডা দিনৰো ছাতি, যিখন মই এৰি থাকিব একেবাৰেই নোৱাৰোঁ। মানে ঠাণ্ডা দিনতো এৰি থাকিব নোৱাৰোঁৱে, কিন্তু গৰম দিনতো মই এৰিব নোৱাৰোঁ। আৰু ফাইনেলি আৰু বিছনাখন ঠিক কৰিলোঁ। আৰু ইমানেই গৰম লাগিলে মই সেইকাৰণে চুলিখিনি বান্ধি ল'লোঁ। এনেকুৱা গৰম লাগিছে, আৰু মোৰ ৰুমটো বহুত গৰম, মানে ওপৰৰ একদম ছাদৰ পৰা একদম ৰ'দটো একদম মোৰ ৰুমলৈকে আহে, একদম মানে তেৰকে ৰ'দটো পৰেগৈ, এনেকুৱা গৰম লাগে।
আৰু এতিয়া ভাবিছোঁ অলপমান পঢ়িলেও মানে আমাৰ এক্সাম হ'ব বুলি কৈছে জুনৰ লাষ্টত আমাৰ যিহেতু ফাইনেল এক্সাম নহ'লে সেইটো কাৰণে জুনৰ লাষ্টত হ'ব বুলি কৈছে আৰু তাৰ কাৰণে পঢ়িবতো লাগিব অলপমান মন নাথাকিলেও মানে অলপমান পঢ়িলোঁ আৰু কাৰণ নহ'লে এক্সাম হৈ গ'লে আকৌ কি লিখিম সেইকাৰণে ভাবিলোঁ যে অলপমান পঢ়ি লওঁ পঢ়ি মেলি আপোনালোকক লগ পাই আছোঁ আৰু আজিনো ছানডে স্পেচিয়েল আমাৰ ঘৰত কি বনায় আৰু দেউতাইনো কি বজাৰ কৰি আনিলে সেইখিনি আপোনালোকৰ লগত দেখাম গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব পঢ়ি মেলি আহিলোঁ এতিয়া প্ৰায় 12টা বাজিবলৈ হ'ল 1 ঘণ্টা 1.5 ঘণ্টামান পঢ়িলোঁ আৰু নোৱাৰোঁ ইয়াতকৈ পঢ়িব মই দিনটোত বেছিকৈ পঢ়িব নোৱাৰোঁ মানে এক্সাম বহুত বেছি যদি মই হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ টাইমত পঢ়িছিলোঁ তেতিয়া মানে এটা প্ৰেছাৰ এটা থাকে আৰু এক্সামৰ কাৰণে কিন্তু এতিয়া মই নোৱাৰোঁ ইমান দেৰি পঢ়িব আৰু 1 ঘণ্টা 2 ঘণ্টা তাতকৈ বেছি মই নোৱাৰোঁ মানে পঢ়িবই নোৱাৰোঁ আৰু আজিতো এনেকুৱা গৰম এটা জেগাত বহি থাকিব নোৱাৰি আৰু ইমান দেৰি পঢ়ি থাকিব আৰু সেইখিনি আৰু ঘৰৰ মানুহখিনি বাকী চব কামত বিজি আছে ভণ্টি পঢ়ি আছে তাই ৰুমত আছে আৰু মা আছে পাকঘৰত ৰেডি কৰি আছে দুপৰীয়াৰ কাৰণে দুপৰীয়া যিহেতু ছানডে যিহেতু আজি অলপ স্পেচিয়েল মানে চিকেনো থাকেই চিকেন থাকে মাছটো নাথাকে ইমানকৈ মাছ নহ'লে চিকেনো থাকিবই আৰু প্ৰত্যেকৰ ঘৰত ছানডে বুলি স্পেচিয়েল থাকে সেইখিনিয়ে ৰেডি কৰি আছে আৰু দেউতা আছে পিছফালে কাম কৰি আছে দেউতাই বনাব মায়ে যোগাৰ কৰি দিছে সেইখিনিয়ে আৰু সেয়াই কথা আৰু মই বাহিৰত বহি আছোঁ সেয়া অলপমান বতাহ মাৰিছে আৰু এয়া বহি আৰু মই গা পা ধোৱা নাই তেনেকৈ আপোনালোকে ভাবিছোঁ যে মই একেটাৰ ওপৰতে আছোঁ ইমান গৰমতো কিন্তু মই গা ধোৱা মোৰ দেৰিয়ে হয় মোৰ 1:30 বাজি গা ধোৱা তাৰ আগত মই গা ধুব নোৱাৰোঁ আৰু ইমান সোনকালে মই গা এইটো কাৰণে নুধোঁ কাৰণ আকৌ ঘামি জামি আকৌ একেটা অৱস্থাই হৈ যায়গৈ সেইটো কাৰণে মই গা নুধোঁ মই 1:30তে গা ধুমগৈ আৰু 1 ঘণ্টামানৰ পাছত মই গা ধুম আৰু ভালকৈ ফ্ৰেছ হ'মগৈ তেতিয়ালৈকে আৰু এনেকৈ বহি থাকিম অলপমান টিভি চামগৈ সেয়াই আৰু বাকী মায়ে কি কৰিছে সেইখিনিও দেখাম আপোনালোকে আৰু আজি কিনো দেউতাই স্পেচিয়েল বনাই সেইখিনি আপোনালোকক দেখাম গতিকে ব্লগটো চাই থাকিব কণ্টিনিউ কৰি থাকিব এয়া হৈছে চিকেন লোকেল চিকেন আনি থৈছে মেৰিনেট কৰি থৈ দিছে আৰু এয়া বনাব আমাৰ চেফ দেউতাই মায়ে এয়া মেৰিনেট কৰি থৈ দিছে আৰু ইয়াতে গোটা মছলাখিনি দিছে যিখিনি গোটা ইনগ্ৰেডিয়েণ্টছ সেইখিনি দিছে যেনেকৈ গোটা ধনিয়া তাৰপিছত গোটা জিৰা আৰু মিঠাতেল যিখিনি দি দিছে আৰু এনেও গোটা মছলা দিলে টেষ্টটো খুব ভাল লাগে সেইটো কাৰণে ইয়াত গোটা বস্তুখিনিয়ে দিছে ইয়াত আৰু এয়া বনাওঁতে দেখাম বাৰু চিম্পলকৈ বনাব এনেও একো প্ৰচেছ নাই ইয়াতো বনোৱা আৰু ৰেচিপিটো কি শ্বেয়াৰ কৰিম নৰ্মেলি যেনেকৈ বনায় তেনেকৈয়ে বনাব এইখিনি অকণমান দেখাই দিছোঁ আপোনালোকক শাক কিবাকিবি এতিয়া খাই আছোঁ নেমু চৰ্বত যিহেতু গৰম হয় আৰু গৰমত যদি নেমু চৰ্বত নাখাওঁ তেতিয়া কেনেকৈ হ'ব মই সেইটো কাৰণে আৰামত ফেন চলাই টিভি লগাই এতিয়া মায়ে দিছে নেমু চৰ্বত আৰু নেমু চৰ্বত খাই লওঁ নেমু চৰ্বত খাই মেলি গা পা ধুই একেবাৰে আপোনালোকক লগ পাম আৰু তেতিয়ালৈকে মোৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব মই গা পা ধুই ৰেডি হ'লোঁ ৰেডি নহয় মানে মই গা পা ধুই আহিলোঁ আৰু এতিয়া অলম'ষ্ট 1:30 হ'ল আৰু অথনিৰ পৰা যে মই ভিডিঅ'টো অফ কৰিলোঁ মই যে ক'লোঁ গা ধুবলৈ যাম বুলি তাৰপাছত মই প্ৰায় 1 ঘণ্টা সময় বহি থাকিলোঁ মানে ফেনত টিভি চালোঁ তাৰপিছত ফেনৰ বিচ লৈ পেলাই বহিয়ে থাকিলোঁ এলাহতে বহি থাকিলোঁ আৰু ফাইনেলি ভাবিলোঁ যে গাটো ধুই লোৱা যাওক আৰু মোৰ নুধুঁ বুলি ভাবিছিলোঁ কিন্তু আজি ইমান গৰম পৰিছে আৰু মোৰ গৰম পৰিলে কি হয় মোৰ মূৰটো বহুত ঘামে আৰু ঘামিলে কি হয় মূৰটো বহুত স্মেলো আহে সেইটো কাৰণে বেয়া লাগে আৰু গৰমত এনেও মানে 2-3 দিনৰ মূৰে যদি মূৰটো নুধুঁ নহয় তেতিয়া মূৰৰ পৰা বহুত স্মেল আহি যায় আৰু ঘামি থাকে ন মূৰটো সেইটো কাৰণে মানে মূৰৰ পৰা স্মেল আহি যায় বাকী একো নহয় আৰু ইমান ডেণ্ড্ৰফ নাই হ'লেও কিন্তু মানে সেই গৰমৰ কাৰণে মই মূৰটো সদায় ধুওঁ আৰু কণ্টিনিউ মই ধুয়ে আছোঁ 2-3 দিনৰ মূৰে আৰু এতিয়া মূৰটো তিতি আছে মই এতিয়া ভালদৰে মোহাৰি লৈছোঁ আৰু গৰমৰ দিনত এই দীঘল চুলিবোৰৰ বহুত দিগদাৰ হয় কাটিম বুলি ভাবিছিলোঁ মাজতে ইমানখিনিমান চুটি কৰিছিলোঁ আগতে ইয়াতকৈ অলপ দীঘলে আছিলে ইমানখিনিমান দীঘল আছিলে এটা চুটি কৰিলোঁ অলপমান কিন্তু আকৌ দীঘল হৈ গ'লগৈ এই বহুত দিন লকডাউনৰ আগতে কাটিলোঁ তাৰপিছত ভাবিলোঁ মই ইমানটো শ্বৰ্ট কৰি দিম কিন্তু মোৰ চুলিখিনি কি হয় কাৰ্লি হয় গতিকে মানে শ্বৰ্ট কৰিলে কি হয় মোৰ চুলিখিনি বহুত ফুলি থাকে সেইটো কাৰণে মই কৰা নাছিলোঁ কিন্তু এতিয়া ভাবিছোঁ যে চুলিখিনি কাটি দিয়াই ভাল আছিলে নেকি মানে কাৰণ ইমান গৰম উঠে আৰু কিন্তু এটা কথা ভাবোঁ যে চুলিখিনি কাটি দিয়াৰ পাছততো বান্ধিবও নোৱাৰিম সেইটোও দিগদাৰ হয় সেইটো কাৰণে উপায় নাপায় এনেকৈ চুলিখিনিয়ে মানে খোপা চোপা বান্ধি থাকোঁ আৰু কিন্তু বহুত দিগদাৰ কৰে চুলিখিনি মেলি থাকিব নোৱাৰি আৰু মোৰ চুলিখিনি এনেকুৱা যে ষ্ট্ৰেইট হ'লেও মানে মেলি থাকিবলৈ ভাল লাগে মোৰ চুলিখিনি এনেকুৱা যে অলপমান মেলি থাকিলেই মোৰ চুলিখিনি মানে বহুত ফুলি যায়গৈ সেইকাৰণে মই বৰতে মেলিব নোৱাৰোঁ সেয়াই কথা আৰু এতিয়া মই
ক্ৰীমটো মই সদায় অলৱেজ মই সদায় বহুত দিনৰ পৰা মই লেকমি ইউজ কৰি আছোঁ লেকমি ক্ৰীমকে মই লগাই থাকোঁ মোৰ স্কিনৰ কাৰণে শ্বুট কৰে লেকমিটো আৰু বাকী বেলেগ ক্ৰীম লগালে কি হয় মোৰ পিম্পলছ উঠি যায় মোক নামানো বেলেগ বেছি ক্ৰীমবিলাকে মানে বেলেগ ক্ৰীম যদি মই ট্ৰাই কৰি থাকোঁ সেইটো কাৰণে বহুত বছৰৰ পৰা মই লেকমি ইউজ কৰি আছোঁ সেইটো কাৰণে এতিয়াও লেকমিয়ে কৰোঁ এতিয়া গা ধুই আহিছিলোঁ আৰু আপুনি চাওক ইমানখিনি ঘামি গ'লোগৈ মানে গা ধুই অহা জাষ্ট 1-2 মিনিটমান হৈছেহে আকৌ মুখখন মানে মুখত একো ক্ৰীম লগাব নোৱাৰি কিন্তু এইটো মোৰ মানে বহুত দিগদাৰ যে মোৰ স্কিনখন বহুত ড্ৰাই হয় মানে মই ক্ৰীম নলগাকৈ থাকিব নোৱাৰোঁ মানে মোৰ স্কিনখন শুকাই মেলি লাগিলে গৰমেই হওক ঠাণ্ডাই হওক স্কিনখন বহুত ড্ৰাই হৈ যায় আৰু ঠাণ্ডা দিনততো একেবাৰে নোৱাৰি ক্ৰীম নলগাকৈ কিন্তু গৰম দিনতো নোৱাৰি সেইটোৱে প্ৰব্লেম আৰু তাকে ভাবিছোঁ এতিয়া কি কৰিম এতিয়া মাহঁতে খানা বনাই আছে দেউতাই বনাই আছে আৰু মায়ে অলপ হেল্প কৰি দিছে ভণ্টি আছে আগফালে আৰু বলক তেন্তে দেউতাই কি কৰিছে ন চাওঁগৈ বলক আমি আহিছোঁ এয়া পাকঘৰলৈ মই আৰু ভণ্টি এয়া পাকঘৰত কি বনাইছে চাবলৈ আহিছোঁ মাংসৰ গোন্ধ ল'বলৈ আহিছোঁ গোন্ধ পাই পেলাই আমি পাকঘৰলৈ আহিলোঁ এয়া আৰু এইবোৰ কিবাকিবি শাক বনাই থৈছে মানে কাটি থৈছে এইবোৰ বনাব আৰু এয়া চিকেন বনি আছে দেখাততো খুবেই টেষ্টি লাগিছে খাবলৈও চাগে টেষ্টি হ'ব চাগে খাই চালেহে গম পাম আৰু আৰু এতিয়া টাইম হৈছে 6টা বাজিয়ে গ'ল আৰু আজিকালি দিনটো দীঘল হ'ল সেইটো কাৰণে মানে এতিয়াও পোহৰ হৈয়ে আছে বহুত পোহৰ হৈ আছে ৰ'দটো বাৰু নাই বাৰু কিন্তু গৰম যথেষ্ট আছে আৰু নাজানো আজি কি হয়গৈ ৰাতিলৈ বৰষুণ দিবও পাৰে আৰু ভাবিলোঁ যে ব্লগটো ইমানতে এণ্ড কৰোঁ বুলি অথনি আচলতে ভাত খোৱাৰ পাছত মই ব্লগ নকৰিলোঁ অলপমান ৰেষ্ট ল'লোঁ আৰু ভাত খোৱাৰ পাছত সদায় ৰেষ্টে লওঁ আৰু মই তাৰপিছত ভাবিলোঁ যে ভাত খোৱাৰ পাছত আৰু দেখাবলগীয়া একো নাথাকে সেইটো কাৰণে ৰেষ্ট লৈ পেলাই এতিয়া ব্লগটো এণ্ড কৰোঁ বুলি ভাবিছোঁ মানে ইমানেই গৰম লাগিছে আৰু মোৰ ধৈৰ্য নাই যে ইয়াতকৈ আৰু মই ব্লগ কৰিব পাৰোঁ আৰু দেখাবলগীয়া বিশেষ একো নাই কাৰণ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই কি কৰিলোঁ আৰু ভাবিলোঁ যে সৰু সুৰা এটা ব্লগ কৰোঁ বুলি আৰু বৰ বিশেষ দীঘল নকৰোঁ কাৰণ তেতিয়া আপোনালোকে আমনি পাব চাই পেলাই আৰু চাবলগীয়া আৰু বিশেষ দেখাবলগীয়া একো নাই সেইটো কাৰণে ভাবিলোঁ যে ব্লগটো ইমানতে এণ্ড কৰোঁ আৰু যদি মোৰ এই সৰু সুৰা ব্লগটো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে আৰু যদি মই সকলো ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব যাতে মোৰ সকলো ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ সন্মুখত পুনৰবাৰ হাজিৰ হ'ম তেতিয়ালৈকে মোৰ চেনেলটো চাই থাকিব